আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ সকলোৱে এতিয়া গম পাইছে যিহেতু সেই মানে অন্ধবিশ্বাসৰ বলি হৈ পেলাই আমাৰ অসম সন্তান দুজনৰ অকালতে প্ৰাণ দিবলগীয়া হ'ল কিছুমান নৰপিশাচৰ হাতত। গতিকে তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি পাওক তাৰ বাবে আমাৰ হাঁহি ধেমালি ইউটিউব চেনেলৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। তো তেওঁলোকৰ আচলতে মৃত্যু হোৱা নাই, তেওঁলোকৰ শ্বহীদ হৈছে। তেওঁলোক আমাৰ মাজত সদায় জীয়াই থাকিব। সেইবাবে আমাৰ দক্ষিণ টুবুকী গাঁৱৰ ৰাইজৰ সহযোগত আমাৰ হাঁহি ধেমালি ইউটিউব চেনেলৰ তৰফৰ পৰা তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তো এতিয়া আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ব। গতিকে আমাৰ হাঁহি ধেমালি ইউটিউব চেনেলৰ অন্যতম সদস্য সীমান্ত শইকীয়াক প্ৰথম বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ হাঁহি ধেমালি চেনেলৰ এডিটৰ হিচাপে কাম কৰি থকা মনোজ শইকীয়াক আগবাঢ়িবলৈ আমি অনুৰোধ জনাইছোঁ। অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহক মগ্ন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দিশক আজি ক্লান্ত জীৱন আজি ক্লান্ত দিশক আজি দুচকুত ভাহে মাথো শান্তি এতিয়া আমাৰ তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট সকলোৱে মৌন প্ৰাৰ্থনা কৰক। তেখেতে সকলোৱে আৰম্ভ কৰিব।